আর লড়াই মোবাইল টিপে দেয় ব্যস্ত কি লাগবে এরি আমার এইটো পিচি আৰু এইটো আমার ভিনি গাঁৱৰ ভিনিয়ে মাৰানটো মাৰি দিছে আৰু ইমান সোপাই ধান আমাৰ এইখিনিয়ে এনেকৈ এইফালে আমাৰ ল'ৰা হৈছে ড্ৰাইভাৰ আমাৰ ৰমনটো জাৰি আছে সেই সোপা আমাৰ খেৰ গছৰ খেৰ আমাৰ গৰু তিনছে এটা আমাৰ ৰমনটিব একবাৰ চাই দিছোঁ ইফালে হাই এনেকৈ কৈ দি সেই 2 বস্তা ফুল হোৱা নাই বাৰু এই এক কোপা হাই হেল্ল' নমস্কাৰ এখন মোৰ মতে মই আছোঁ আপোনালোকৰ টিকলিনিকে এতিয়া আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে ধামাকাদাৰ কাৰণ আজি হৈছে খ্ৰীষ্টমাছ বুলি মই বোলো ৰাতিপুৱা ভিডিঅ' এটা আৰম্ভ কৰোঁ যিহেতু ঘৰতে আছোঁ মই বোলো কি কৰোঁ দেখাবলৈ চেষ্টা কৰিম চাই কিবা ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু ৰাতিপুৱাৰ পৰা কামবোৰ আমি মানে ঘৰতে খ্ৰীষ্টমাছ পালন কৰি আছোঁ উইথ ফাদাৰ আমাৰ কচাই আমাৰ ঘৰৰ হয়নে ধৰা ৰাতিপুৱা আৰু সূৰ্যৰ কিৰণ লৈ আমাৰ ফাদাৰে মাছ কাটি আছে ৰাতিপুৱাই এইফালে মই মোৰ নাৰ্চাৰীখন দেখাওঁ এখন হৈছে আমাৰ নাৰ্চাৰী ইগন'ৰ কৰিব ভাঙা ভলঙা বেৰাবিলাক ইয়াতে তেজ ফুল তাহত এইটো কৰি মেলি আছে হালধীয়া ফুল কৰি মেলি আছে এণ্ডাল হৈছে তগৰ ফুল চব টাবত ৰুইছোঁ দেই এণ্ডাল আকৌ কিবা এটা সুন্দৰ ফুল টিকনি থকা ফুল একফালৰ পৰাই দেখাওঁ এখন মোৰ আকৌ হেৰি থোৱা চাং বনাই লৈছোঁ লোহাৰে মানে টাব থোৱা এইটো হৈছে বিশেষ আকৰ্ষণ এইটো হৈছে এইটো হৈছে বিশেষ আকৰ্ষণ মানে এইবিলাক ৰহুন গজিছে মই এটা শাক ছিটিছিলোঁ শাক চৰমেহি গেল ৰহুন দিওঁতে ৰহুন হ'ল এইটো আকৌ আলু পোখা মেলছি আৰু এয়া ওলাই আহিছে দেখিছে না এইগিলাখান আলু এইফালে এডাল ফুল আছে এইফালে আমাৰ কনষ্ট্ৰাকশ্যনৰ কাম শেষে হৈছে আৰু প্ৰায় এণ্ডাল ফুল আকৌ ৰুই দিছোঁ কি সুন্দৰকৈ এই জেগাটো এৰি দিছিলোঁ এইখিনি মাটি বাকীগিলাখান পাকা কৰি দিছোঁ এইখিনি এটা বাল্টিং সোমাই মাটি এৰি থৈ দিছিলোঁ তাতে আকৌ এই ৰঙা ফুলডাল ৰুই দিছোঁ সুন্দৰকৈ তো গাইজ এইবাৰ আকৌ ওলাই আহিলোঁ একদম ছায়াহঁতৰ ঘৰকালে কাৰণ তাতে আছে মাৰি যিহেতু আমাৰ ঘৰত জাগা নাই সেইকাৰণে তাতে ধানখিনি থোৱা আছে ইমান সোপা ধান সেইকাৰণে ছায়াহঁতৰ চোতালতে থৈ দিছোঁ আৰু তাতে মাৰি আছে মই বোলো যোগা চোগাৰ লগে গাখীৰে চাহপাতে চেনিয়ে গোটেইখিনি লৈ যায় তাতে চাহটো বনাই পেলাই সিহঁতক দি দিওঁ আৰু তাকে আহি আছোঁ আৰু এই ৰাতিপুৱাই ভিডিঅ' কৰিবৰ কাৰণে এখন হস্তে গোটেইখিনি বস্তু ল'ব লগা আছে দেখিনে কিমান কষ্ট গাখীৰে টোপলায়ে ছায়াহঁতৰ চোতালত মাৰি আছে ট্ৰেক্টৰেদি যেতিয়া অকণমান ধান মেচিন ব্যৱহাৰ কৰা নাই এফালে আছে মহাদেৱ দা এফালে ৰমন শিৱ এফালে আমাৰ ল'ৰাই মোবাইল টিপে দেয় ব্যস্ত কি লাগবে এৰি আমাৰ এইটো পিচি আৰু এইটো আমাৰ গাঁৱৰ ভিনিয়ে মাৰানটো মাৰি দিছে আৰু ইমান সোপাই ধান আমাৰ এইখিনিয়ে ধান এটা মাৰণতেহে কামিলা পুতেক দেখা নাই গাইছ ये है हमारा साया
গাইছ আমি বাইকত উঠি আহি আছোঁ এনেকৈ এইফালে আমাৰ ল'ৰা হৈছে ড্ৰাইভাৰ চাইকেলৰ পিছফালে এনেকৈ চাইকেলৰ পিছফালে এই জায়গাটা বিরাট ঠান্ডা লাগে বাল নাকত দি শুনিছি আৰু মাল মোৰ গেলা উলে ভাল পাবি গাইছ আমাৰ এই সোপা ধান বছৰটোৰ ধান ইফালে আমাৰ ৰমনটিও জাৰি আছে সেই সোপা আমাৰ খেৰ বছৰটোৰ খেৰ আমাৰ গৰু তিনটিয়ে এইটো আমাৰ ৰমনটিব একবাৰ চাই দিছোঁ ইফালে হাই এনেকৈ কৈ দি সেই 2 বস্তা বস্তা ফুল হোৱা নাই বাৰু এই এক খোপা আৰু এই এক খোপা এই খোপাই আমাৰ আৰু বছৰটোৰ ধান এইফালে আমাৰ ছায়া আপি কেৱল মোবাইলটো বেলেগ বেলেগ একো চিনি নাপাৱে এইফালে আকৌ মই আজি খুব ব্যস্ত মই মানে ৰান্ধনি আজি বহুতৰ ঘৰত ৰান্ধনি ভাত ৰান্ধনি কোন আপি গাইছ এই মই আঞ্জা বহাইছোঁ মাছৰ আঞ্জা কিন্তু মাছটো দিয়েই নাই বাৰু ঢৌ পানী কৰি থৈ দিছোঁ এই বহুত ইনগ্ৰিডিয়েণ্ট বহুত আছে এইফালে আকৌ চাহ বহি থৈ দিছোঁ ময়ে বহিছোঁ আঞ্জা আৰু ভাজি ময়ে বনাইছোঁ বাৰু সেইটো কথা নকবি তই মাছটো দিম বাৰু মাছটো ভাজাই আছে ৰান্ধনি প্ৰ' গাইছ প্ৰ' ৰান্ধনি ক'ত মছলা দিছোঁ মাইৰে বটি থৈ দিছোঁ আদা ৰহুন অকণমান সেইখিনিয়ে দিছোঁ আৰু ৰহুন দি বেয়া দিছিল মই ইমান নাই দিয়া আকৌ দিয়া নাই গাইছ এইফালে ৰাতি হ'ল আমাৰ ৰমন্টিবোৰ জাৰা হোৱাই নাই এতিয়া নকালি এয়া জাৰিয়ে আছে সেইফালে আমাৰ ধানখিনি দেখি ৰ 1 বস্তা 2 বস্তা 3 বস্তা 4 বস্তা 5 বস্তা 6 বস্তা ধান খেতি কৰিছোঁ ধেমালি এইফালে আমাৰ জাৰিয়ে আছে 6 বস্তা কমপ্লিট হোৱা নাই হ'ব আৰু 2 বস্তা ফুল হ'ব এইখিনি দি গধূল হৈয়ে গ'ল এতিয়া নকলে হোৱাই নাই সূৰ্য ডুব গেছি অলপ ৰঙা হৈ আছে হা চাব মানুহ চিনি নাপাৱা হৈছে আৰু গধূলটোক চাই ইফালে আকৌ লাইটটো গ'ল এটা লাইট জ্বলি আছিল লাইটটো গ'ল মই টৰ্চ মাৰি ৰখি আছোঁ আকৌ তাৰে কাম শেষ কৰি বেগা বেগিকৈ ঘৰ লওঁ আহি ইফালে আকৌ 25ৰ বিশাল খানাৰ আয়োজনো আছে খানা খাব যাব লাগিল আকৌ ধুনু নাযা সেইকাৰণে বেগা বেগিকৈ ঘৰ লওঁ আহি স্পেচিয়েল এইখিনিয়ে আহিছে মানে বৰদিন স্পেচিয়েল ভিডিঅ' এইখিনিয়ে আহিছিল দে আৰু গাইছ এতিয়া ভিডিঅ'টো সময়ত যিমানখিনি দীঘল হ'ল আৰু এতিয়া খানা আছে খানা খাব যাব লাগে তো গাইছ এতিয়া ভিডিঅ'টো সময়ত কিবা এটা কোৱা হেপী খ্ৰীষ্টমাছ এতিয়া ভিডিঅ'টো সময়ত যদি আপুনি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কৰিব কমেণ্ট শ্বেয়াৰ কৰিব যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব খ্ৰীষ্টমাছ নহয় আজি মই পাৰিলোঁ মোক কিবা লাগে বুলি গাড়ী চলাতা যদি ভিডিঅ'টো ভাল পালে যে লাইক কৰিব কমেণ্ট শ্বেয়াৰ কৰিব যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব ঘৰত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মই ভিডিঅ' দিলে আপোনাৰ নটিফিকেশ্যনবোৰ পাই থাকিব যিসকলে ছাবস্ক্ৰাইব কৰি দিয়ে তেওঁলোকে থেংক ইউ ছ' মাছ নতুন এটা ভিডিঅ'ত আকৌ লগ পোৱা ৰাতি বাই বাই লাভ ইউ